Hello guys, welcome back to my YouTube channel. To বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি হৈছে লক্ষী পূজা। সো লক্ষী পূজা উপলক্ষে মই সৰভোগত যাম কাৰণ তাত এটা আমাৰ লক্ষী মন্দিৰ আছে। সো তাত কেনেকুৱা আয়োজন চলি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অলপ। তো বেছি নকওঁ ঘৰত আৰু ইয়াতে মই বৰ্তমান ঘৰতে আছোঁ। সো আপোনালোকক বলক লৈ যাওঁ তাত। লেটছ গো। তো গাইজ মই আহি থাকোঁতে জাষ্ট এটা বস্তু দেখাবলৈ বস্তু মানে এটা ঘৰ সেইটো বজ্ৰ সদন বুলি কয়। চ' ইয়াৰ সৰভোগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৌসিদিনা উদ্বোধন কৰি গৈছে। তো আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ এই বজ্ৰ সদনটো হৈছে সৰভোগৰ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাদেৱৰ মানে সোঁৱৰণত মানে এইটো এটা মেমৰিয়েল প্ৰজেক্ট হিচাপে ইয়াতে বনাইছে। তো ইয়াতে কি আছে ভিতৰত গ'লেহে গম পালোঁ হয়, কিন্তু বৰ্তমান বন্ধ আছে, যাব নোৱাৰিম। তো কেতিয়াবা আপোনালোকক দেখুৱাম ভিতৰত কি আছে। তো এইখিনিয়ে আছিল আৰু মই এতিয়া বৰ্তমান যাম চাৰ্কেল অফিচত। তাত মোৰ এজন বন্ধু আছে, তো সি আহিব। তো কি কৰোঁ, ইয়াতে ৰখি আছোঁ, সি আহিব, মই নাযাওঁ তাৰমানে। তো ইয়াক মই ফোন কৰি কৈ আছোঁ। তো গাইজ বৰ্তমান মোৰ বন্ধুজন আহি পালে, এইজনে হৈছে বন্ধু। তো ইও এজন ইউটিউবাৰ হয়। তো ইয়াৰো ইউটিউব চেনেল আছে, লিংকটো আছে না বৰ্তমান খুলবিহে নতুনকৈ ব্লগিং ৰাজ ইউটিউব চেনেলটোৰ নাম। তো ডেছক্ৰিপশ্যনত লিংকটো থাকিব, গৈ ছাবস্ক্ৰাইব কৰিব। তো এতিয়া আমি গৈ আছোঁ, বলক। তো গাইজ আমি জাষ্ট আহি পালোঁ এতিয়া। তো সেইটো সৌটো হৈছে মন্দিৰ, আপোনালোক দেখুৱাই আছোঁ। তো এইটো হৈছে মন্দিৰ মেইন গেটখন। তো এতিয়া আমি সোমাই যাই আছোঁ, বলক। তো গাইজ ইয়াতে বৰ্তমান কোনো মানে পূজা সেই বুলি একো হোৱাই নাই, তাৰমানে পূজা লাগাই নাই তাৰমানে। তো আগতে এই পথাৰখন পূৰা একদম সন্ধিয়া সময়ত মানুহৰে ভৰি পৰিছিল, কিন্তু বৰ্তমান কৰোণাৰ কাৰণেতো সকলোৱে জানেই যে পূজা অনুষ্ঠিত আকৌ অনুষ্ঠিত কৰিছে। তাৰপিছত অনুষ্ঠান প্ৰতিষ্ঠান বৰ্তমান চব বন্ধই হৈ আছে। চ' সৌটো হৈছে মন্দিৰ, মেইন মন্দিৰ। এইটো বৰ্তমান মেইন মন্দিৰ। তাৰপিছত এইখন মোৰ গেটত আছোঁ বৰ্তমান, আৰু এইখন হৈছে মঞ্চ। তো ইয়াতে কিবা প্ৰগ্ৰাম হ'লে ইয়াতে তাৰমানে নাম প্ৰসংগ চব ইয়াতে তাৰমানে কৰে। তো পিছপিনে দেখুৱাই আছোঁ আপোনালোকক, য'ত মানে মেলা টাইপৰ অলপমান লাগিছিল, কিন্তু বৰ্তমানটো হোৱাই নাই, একো হোৱাই নাই। এনেই পথাৰখন আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো বন্ধুসকল এইখনেই হৈছে মেইন ফিল্ড, য'ত ইয়াতে তাৰমানে চব মেলা টাইপত হৈছিল, নাগৰডালা চাগৰডালা চব ইয়াতে আহিছিল, কিন্তু বৰ্তমান চাওক একো নাই। আৰু এইটো হৈছে মন্দিৰ মেইন। তো মানে পূজা লাগাই নাই এইবাৰ। তো এতিয়া আমি বজাৰত আছোঁ, এইটো এখন দেখিছে বজাৰ। আৰু সি তাৰমানে কিবা এটা মোবাইল ভাল কৰিব দিব আহিছে। চ' তাত মানে সি মোবাইলটো কেইদিনমান হ'ল দিয়া, তো আজি নিব আহিছে। চ' আনিব গৈছে, মই ইয়াতে ৰখি আছোঁ তাৰমানে। তো ঘৰতে আপোনালোকক লগ পাই আছোঁ, বা ৰাস্তাটো লগ পোৱা হ'ব, আপোনালোকে চাই থাকক। তো গাইজ আহি পালোঁ, আৰু আহি পাই মই ডাইৰেক্ট একদম ঢলি পৰিলোঁ, মানে শুবলৈ গ'লোঁ কাৰণ বহুত ভাগৰ লাগিছিল। তো এই জাষ্ট উঠি মই ভিডিঅ'টো শ্বুট কৰিলোঁ কাৰণ দেৰি হৈ গ'ল অলপ। আৰু এইডাল দেখিছে মই নিজে ৰুইছোঁ জালুকৰ পুলি, জলকীয়া। আমাৰ ইয়াতে জালুক বুলি কয়, ভালুক বুলি কয়, জ্বালা বুলি কয়, যিকোনো ক'ব পাৰে আপুনি। তো সন্ধিয়া আপোনালোকক দেখুৱাম। তো এতিয়া মই আহিলোঁ, লক্ষী মন্দিৰত গৈছিলোঁ, সিমান আয়োজন নাই তাত একো। তো জানেই না কৰোণা, কাৰণ চাৰিওফালে জমদুঠেন আছে না, এটা কৰোণা আহিলেই কি হৈ যাব পাৰে। তো সন্ধিয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকক লগ পাম ডাইৰেক্ট মই সন্ধিয়া। তো চাই থাকক। তো বন্ধুসকল সন্ধিয়া হৈ গ'ল, আৰু এতিয়া আমি যাব লাগে মানুহৰ ঘৰে ঘৰে প্ৰসাদ খাবলৈ, কাৰণ আমাৰ ইয়াতে বহুত মানুহে প্ৰসাদ দিয়ে। চ' লক্ষী পূজাৰ প্ৰসাদ আমি খাবলৈ যাওঁ। আমাৰ এই গাঁৱৰ চিনাকি আছে। চ' আমি বৰ্তমান মই জেঠাহঁতৰ ঘৰলৈ যাম। তো তাত সিহঁতৰ তাত প্ৰসাদ খাই আহিম। তো এই ভিডিঅ'টো আপোনালোকে তাত গৈ মই প্ৰসাদ খোৱা হোৱাৰ পিছত মই ভিডিঅ'টো শেষ কৰিম। তো বলক আমি ভিডিঅ'টো
যাওঁ নেকি বলক মই বৰ্তমান ইয়াতে আছোঁ আৰু এইখন হৈছে শৰাই তো ইয়াতে আগবঢ়াইছে তো ইয়াৰ পৰাই প্ৰসাদবোৰ বিতৰণ হ'ব এতিয়া মানুহবোৰ অহাই নাই মানুহ আহিলে আপোনালোকক দেখুৱাই আছোঁ Happy Lucky Pujak Sindiki! Bye bye.